হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আপোনালোকৰ ভালনে? আৰু আপোনালোকে পূজা চালেনে বাৰু? আমিতো ইয়াতে চালোঁ, ওচৰতে দুলীয়াজানত চালোঁ আৰু তিনিচুকীয়াত চালোঁ। ডিব্ৰুগড়লৈ যোৱা হোৱা নাছিলে, কিন্তু আজি যাম বুলি ভাবিছোঁ। কিন্তু আজি পূজা দশমী হয়। দশমী দিনাখন হিচাপমতেতো ভাচান হয়, কিন্তু ভাচান আজি নহ'ব, শনিবাৰ বুলি। সেইবাবে কাইলৈ হ'ব চাগে ভাচান। সেইকাৰণে ভাবিলোঁ আজিয়ে গৈ আহোঁগৈ বুলি, এপাক চাই আহোঁগৈ। এতিয়া মই প্ৰথমতে ৰেডি হৈ লওঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ। এতিয়া মোৰ লুকটো ৰ'ব দেখুৱাইছোঁ। দুলীয়াজানৰ নেহেৰু ফিল্ডত আজি দছৰা পাতিছে। অলপ পিছতে ৰাৱণক জ্বলোৱা নিয়ম কৰিব। আমি আজি চাবলৈ নাযাওঁ, আংকালে প্ৰতিবাৰে চোৱা হয় বাৰু। গাইজ, এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়লৈ, আৰু এতিয়া বাজিছে 3টামান বাজিছে। কেইটা বজাত পামগৈ জানো, ঠিকনা নাই। ট্ৰেফিক জাম হ'লেতো দেৰি হ'ব। গাড়ী থ'বলৈ জেগা পালে হয় মুঠতে। এতিয়া আমি গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম। এইটো চাইডে ৰাস্তাবিলাক বনাই আছে, ডাঙৰ কৰি আছে। ৰাস্তা ডাঙৰ হোৱাৰ পিছত বহুত ভাল লাগিব। আৰু আমি এতিয়া গৈ আছোঁ, এতিয়া লাহোৱাল পামগৈ। তথাপি এতিয়া বৰষুণ জাকে দিলে। এতিয়া বৰষুণে দিলে যে চুনো চাওক, এতিয়া বৰষুণে দিছে। আমি গৈ পোৱাগৈ নাই, বৰষুণে পালোঁ ৰাস্তাতে। ইমান দুখৰ কথা। ইয়াতো বহুত ভিৰ হৈছে। এইফালে বকুলৰ পূজা বুলি কয়, ইয়াত পতাই। আমাৰ ইয়াত সোমোৱা নহয়, সেইটো কাৰণে আমি ডাইৰেক্ট ডিব্ৰুগড় গৈছোঁ। আৰু হৈ গ'ল, আমি এতিয়া পালোহি ডিব্ৰুগড়। এতিয়া ব'লক খোজকাঢ়ি কি ল'বা? আমি প্ৰথমতে জুডিঅ'ত সোমাই লৈছোঁ, চাই লৈছোঁ কি কি আহিছে নতুন বস্তু। আমি ইয়াত চোৱাহে হ'ল, অকল লোৱা নহ'লেই। কাপোৰবিলাক পূজা বুলি খতমেই হ'ল। এতিয়া যাওঁ আমি পূজা চাবলৈ। আমি এতিয়া ভিতৰৰ ফালে এবাৰ গৈ আছোঁ। ইমান ভিৰ দেখিছেনে? দশমী দিনাখনো ভিৰ হৈছে। খাই লৈছোঁ প্ৰথমতে। আমি এতিয়া বেলেগ গৈ আছোঁ দুজনীয়ে খোজকাঢ়ি। আমি এখনো চাই ল'লোঁ। এতিয়া আৰু এখন বেলেগ এখনত যাম বুলি ভাবিছোঁ। খোজকাঢ়ি যাবলগীয়া হৈছে আৰু। আমি এতিয়া একেবাৰে দেৰিকৈ আহিলোঁ পূজা চাবলৈ। চবেইতো আগতীয়াকৈ চালে, আমি একদম
আজি বহুত ভিৰ হৈছে দশমী দিনাখনত। ইমান ভোক লাগিলে সেইকাৰণে চানাকে খাই আছোঁ এতিয়া। গৈ আছোঁ মাৰোৱাৰী দুৰ্গা পূজা, ডিব্ৰুগড় মাৰোৱাৰী দুৰ্গা পূজা। এখন পূজা মণ্ডপলৈ গৈছোঁ এতিয়া। প্ৰথম আহিছোঁ, ক'ত আছে নাজানো, কিন্তু যাওঁ, গৈ চাওঁ কি হয় দেখা যাব। আৰু এইখনে লাষ্ট হয়, আৰু নাচাওঁ, এইখনে চাম আৰু। এই ইমান খোজকাঢ়িব নোৱাৰোঁ নহয়, ভাগৰ লাগিব। এইখনে লাষ্ট হ'ব। আমি আন এখন পূজাস্থলীলৈ গৈছোঁ। এইখনে শেষ বুলি ভাবি লৈছোঁ আৰু ইমান চাবলৈ ধৈৰ্য নাই, বহুত দূৰ আছে আৰু মেডিকেলৰ ওচৰত আছে। মেডিকেলৰ ওচৰত যোৱা নহ'ব আৰু এইখনে চাম আৰু যামগৈ ঘৰলৈ। এইখন পূজা মণ্ডপ তিনিচুকীয়াখন নিচিনা একেই লাগিছে অকণমান ডিজাইনটো। চাওকচোন ইমান যে ভিৰ হৈছে নহয় মানুহ। আমাৰ এতিয়া পূজা চাই হৈ গ'ল। ইমানখিনিয়ে চালোঁ পূজা ডিব্ৰুগড়ত। কেইখন চালোঁ তেতিয়া? 4খনমান চালোঁ চাগে ন? 4খন নে 5খন? 5খন চালোঁ। যদি চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।